हेलो बंधुসকল स्वागतम জানাইছো এটা ভিডিঅ'লে বৰ্তমান মই আছো গুৱাহাটী কালি ৰাতি শিলঙৰ পৰা আহি পালো আৰু আজি মোৰ ট্ৰেইন আছে ৰাতি 8টা 8:30 বজাত তো ভাবিলো দিনত গুৱাহাটীখন অলপমান ফুৰো আৰু আপোনালোকক দেখাম কলে যাম কি কৰো একো প্লেনিং কৰা নাই মানে জল্লে যাব পাৰো তালে যাম আৰু এই অচিন্তা সাইকেলখন ওপৰতে থৈছে গতিকে তললে এতিয়া নমাব লাগিব অচিন্তাৰ পৰা কেবুল লৈ ওলাই আহিলো এতিয়া কলেজ যাম তেনেকৈ একো প্লেনিং কৰা নাই বাৰু যেহেতু ইয়াৰ পৰা বেছি দূৰত জুবিন দা নাথাকে গতিকে জুবিন দাক লগ পামেই নেকি লগ পোৱাৰ আশাৰে গৈ আছোঁ বাৰু লগ পাওঁ নে নেপাওঁ ইয়াৰ পৰা বেছি দূৰত নাথাকে প্ৰায় 4 কিলোমিটাৰ কাহিলীপাৰা থাকে গতিকে গৈ আছোঁ ইমান গৰমত চাইকেলেৰে ওলাই গৈ আছোঁ গুৱাহাটীত মই প্ৰথমবাৰ আহিছোঁ যেহেতু একো চিনি নাপাওঁ কি ক'ত আছে একো গম নাপাওঁ মাত্ৰ মোবাইলৰ গুগল মেপ চাই গৈ আছোঁ গুগল মাতাই ক'লে পঠিয়াই মই নাজানো আৰু বাছ হেৰাই নগ'লে হ'ল আৰু এতিয়া মই যাব লাগিব গণেশ মন্দিৰৰ পৰা সোমাই যাব লাগে বোলে জুবিন দা য'ত থাকে মানে জুবিন দা যিটো ফ্লেটত থাকে তালৈ গাইজ গলিয়ে ঘূৰিছোঁ ক'ত থাকে একো গমেই পোৱা নাই মই মানে ইউটিউবত চাই পিনে আহিছিলোঁ তো এতিয়া ইয়াতে মানুহবোৰক সুধি এতিয়া যাব লাগিব ইধৰ আউট অসমীয়া বুজি পোৱা জুবিন দা চিনি পোৱা ক'ত থাকে জুবিন দা ক'ত এইফালে থাকে বিল্ডিং এটা ডাঙৰ বহুত ডাঙৰ বিল্ডিং এটা ইয়াৰ কিমান দূৰ ইয়াৰ পৰা দূৰ হ'ব অলপ কোন নগৰ থাকে এনে মানে নামটো কি নামটো বিল্ডিংটোৰ নামটো ইয়াৰ পৰা কিমান দূৰ যাব লাগিব ইয়াৰ পৰা তুমি এনেকৈ যাই কিনে বেলেগ ঘূৰিব লাগিব ঘূৰি কিনে কোনফালে যাই কিনে আৰু চিধা কল্যাণী নগৰ চিনি পোৱা হা কল্যাণী নগৰ চিনি পোৱা কল্যাণী নগৰ হা তাৰ পৰা কিমান দূৰ তাৰ পৰা অলপ গ'লে পাবা পূৰা চিধা যাই থাকিবা কল্যাণী নগৰৰ পৰা চিধা গৈ থাকিলে এতিয়া ইয়াৰ পৰা এইটো ৰাইট চাইডে যোৱা এটা ৰাস্তা আছে নাই এইটো চাইডে যাব লাগে নে নালাগে যাব লাগিব তাৰপিছত চিত্ৰবন পথ চিনি পোৱা চিত্ৰবন পথটো এইটো চাইডে আছে চিত্ৰবন পথটো সোমাব লাগে নেকি ইফালে যাই কিনে এনেকৈ যাই কিনে ইফালে আৰু এটা ৰাস্তা আছে সেইটো ৰাস্তাতে যাই কিনে ঠিক আছে বাৰু দেই ঠিক আছে বাৰু তো ইয়াতে সৰু ভাইটি এটা সুধিলোঁ ক'ত থাকে বুলি কৈ দিছে ভালকৈ কিবা চিত্ৰবন পথ তাৰ পৰা সোমাব লাগে বোলে ইয়াৰ পৰাই চাগে Take the next left onto Jyoti Path. গাইজ পাম আৰু ইয়াৰ পৰা আৰু অলপ যাব লাগে জুবিন দা থাকিলে হয় আৰু ইমান আশাত কৈছোঁ জুবিন দা ইয়াতে থাকে নেকি জুবিন দা আজিকালি নাথাকে ইয়াতে ক'ত থাকে আজি কিমান দূৰ ইয়াৰ পৰা কিমান দূৰ এই চিৰিয়াখানা জানে নাই হা চিৰিয়াখানা চিৰিয়াখানাত সেইটো জৰ্ণালিষ্ট অফিচত নামি তাতে ষ্টুডিঅ' আছে নহয় তাতে ঠিক আছে বাৰু ইয়াতে দাদাজনক সুধিলোঁ চিকিউৰিটিজনক আজিকালি তাত নাথাকে বোলে মানে এই কাহিলীপাৰাতে নাথাকে আজিকালি বোলে জোনালীত থাকে তাত ষ্টুডিঅ' আছে দাদাহঁতৰ গতিকে তাত থাকে বোলে এতিয়া তালৈ গৈ আছোঁ যিহেতু ইমান গৰম সেইকাৰণে ইয়াত কুঁহিয়াৰ ৰস খাই লৈছোঁ গাটো ঠাণ্ডা থাকিব পেটটো ঠাণ্ডা থাকিব কুঁহিয়াৰ ৰস খাই ল'লোঁ এতিয়া মিছন জুবিন দাক বিচৰা চলো মোৰ মোবাইলত ষ্ট'ৰেজ ইমান নাই আৰু গতিকে এই ভিডিঅ'টো ইমান দীঘল নহ'ব মানে কালি আৰু পৰহি ভিডিঅ' এডিট কৰাই নাই গতিকে গোটেইখিনি এনেকৈ পৰি আছে তো আজি গৈ পিনেহে গোটেইখিনি একেলগে এডিট কৰিম আৰু তো এয়া গণেশ মন্দিৰ আহি পালোঁ গণেশ বাবা কি জয় হো সেই গণেশ বাবা জুবিন দাক লগ কৰাই দিয়ক আজি জুবিন দাক আজি লগ কৰাই দিলে হ'ব
তো বন্ধুসকল এয়া মোৰ আগত লিখা আছে জেটজি। এয়া প্ৰথমে পৰা চবকে সুধিছোঁ কথাকে গম নাপায়, কিন্তু মই ডাইৰেক্ট দাদাহঁতৰ ষ্টুডিঅ'লৈ আহি গ'লোঁ। মানে অৱশেষত মাথালৈ আহিলে যে দাদাহঁতৰ ষ্টুডিঅ'তে চাৰ্চ কৰি পিনি ইয়ালৈ আহিলোঁ। এতিয়া দাদাৰ গাড়ীখন আছে বাৰু, কিন্তু দাদা আছে নাই গম নাপাওঁ। তো সোমাই চাওঁ, সোমাব দিয়ে নাই সেইটো নাজানো মই। চাইকেলখন ইয়াতে তলা লগাই থওঁ। এতিয়া দাদা আছে নাই চাব লাগিব। মোৰ মতে আছে চাগে, কাৰণ দাদাৰ গাড়ীখন আছে। এইটো জুবিনদাৰ হয় ন? জুবিনদাৰ এইমাত্ৰ ওলাই আহিছিলে, কিন্তু দাদা এজনে ক'লে যে এতিয়া শুব বুলি। তো ৰখি চাওঁ কেতিয়া উঠে। হেই দাদাৰ ওচৰলৈ মানে বহুত মানুহ আহে, কিছুমান সহায় বিচাৰি আহে, যেনেকৈ দাদাজন সহায় বিচাৰি আহিছে আৰু কেইজনমান আহিছিলে। যিহেতু দাদা শুই আছে সেইকাৰণে ইয়াতে ৰখিব দিছে। নাজানো আৰু কেতিয়া উঠে, তো অলপ ৰখি চাওঁ। আপুনি নাজিৰাৰ পৰা জুবিন দাক লগ কৰিম বুলি আহিছে নেকি? আজি যাবগৈ? কালি ৰাতি উঠিছিলে চাগে? কালি 10:45 উঠিছে ৰাতি। আজি কেইটা বজাত যাবগৈ? আজি কোনখন যোৱা হয় আমি চাওঁচোন, যোনখনে পাওঁ সেইখনতে যাম। জুবিন দা বোলে শুই আছে, তো মোৰো ইমান সময় নাই, মানে আজি ঘৰ যাবগৈ লাগে। গতিকে কেতিয়াবা আহিলে আকৌ আহিমগৈ, যিহেতু গলি গম পালোঁৱে আৰু ঘৰ গম পালোঁৱে। আকৌ নেক্সট কেতিয়াবা আহিলে লগ কৰিব ট্ৰাই কৰিম। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।